মুছলমান বুলি কওঁতে মই ভাবোঁ যে অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে ইমান নাপায়, কিন্তু মিয়াসকলৰ ভোট ডেফিনেটলি কংগ্ৰেছে পাব। কিমান পাৰ্চেণ্টেজ পাব নাপাব আজিয়ে ক'বৰ কাৰণে দিগদাৰী, ইলেকশ্যন আহক তেতিয়া গম পাম। বাংলাদেশৰ পৰা অহা মিয়াসকলক তুষ্টিকৰণ কৰা মানে সাম্প্ৰদায়িক ৰাজনীতি হয়নে নহয়? অসমীয়া মানেতো হিন্দু মুছলমান চব। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছোঁ। সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে? যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে। গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুয়োটাই। আমিতো ভাল কামেই কৰি আছোঁ। এই কামৰ কাৰণে 855 জন শ্বহীদে 860 জন শ্বহীদে জীৱন আহুতি দিয়া নাছিলে নেকি? এই কামটোৰ কাৰণেইতো লাচিতে হেংদাং হাতত লৈছিল। গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তা দি খোজ কাঢ়াটো কেনেকৈ সাম্প্ৰদায়িক হ'ব পাৰে মোক বুজাই দিয়কচোন। যিবিলাকে এইবিলাক কৈ আছে এইবিলাকেতো অসমত অহা কেইদিন হ'ল। তেওঁলোকৰতো দেউতাক মাকৰ জন্মই বাংলাদেশত। গতিকে তেওঁলোকে এতিয়া কি কয় হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক কিয়? মই শ্বহীদে আধৰুৱা কৰি থৈ যোৱা কামখিনি পূৰা কৰিব চেষ্টা কৰিছোঁ, সেইকাৰণে মই সাম্প্ৰদায়িক। তেতিয়াহ'লেতো লাচিতো সাম্প্ৰদায়িক হ'ব যে কিয় আপুনি মোগলক খেদিছিলে। মই মোগলকহে খেদিব খুজিছোঁ। কেনেকৈ মই সাম্প্ৰদায়িক হ'লোঁ বুজাই দিয়কচোন। আৰু মই যদি সাম্প্ৰদায়িক হওঁ অসমীয়া মানুহ কোনো বাচিয়ে নাথাকিব। আৰু 20 বছৰ পিছত 26 লাখ বিঘা মাটি দখল কৰি থৈছে। 1 বিঘা 2 বিঘা নহয়। তো কেনেকৈ জাতিটো জীয়াই থাকিব মোক কওক। সেইকাৰণে কংগ্ৰেছে এইবিলাক কৈ লাভ নাই। অসমৰ মানুহ আমাৰ লগত আছে। কংগ্ৰেছ হৈছে অকল মিয়াৰ পাৰ্টি, আৰু এইবাৰতো কোনো মিয়াৰ বাদ দি কোনো বেলেগ মানুহে ভোটেই নিদিয়ে। মইতো বহুত দিন ৰাজনীতিত থাকিলোঁ। এইবাৰ অসমীয়ায়ো যুঁজিবৰ কাৰণে ৰেডি হৈ আছে যে মিয়া পাৰ্টিক অসমত আৰু আহিব নিদিওঁ। আৰু এনেকৈ যদি কেইটামান বছৰ ৰাখি দিব পাৰোঁ আমাৰ অসমখন সুৰক্ষিত হ'ব। আমি 2 লাখ বিঘা মাটিৰ পৰা খেদিলোঁ। আজিও হাইলাকান্দিত এভিকশ্যন চলি আছে। মই ইয়াত কথা পাতি আছোঁ, হাইলাকান্দিত বুলডোজাৰ চলি আছে 2,500 বিঘা মাটি। মুছলমান বুলি কওঁতে মই ভাবোঁ যে অসমীয়া মুছলমানৰ ভোট কংগ্ৰেছে ইমান নাপায়, কিন্তু মিয়াসকলৰ ভোট ডেফিনেটলি কংগ্ৰেছে পাব। কিমান পাৰ্চেণ্টেজ পাব নাপাব আজিয়ে ক'বৰ কাৰণে দিগদাৰী, ইলেকশ্যন আহক তেতিয়া গম পাম। বাংলাদেশৰ পৰা অহা মিয়াসকলক তুষ্টিকৰণ কৰা মানে সাম্প্ৰদায়িক ৰাজনীতি হয়নে নহয়? অসমীয়া মানেতো হিন্দু মুছলমান চব। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছোঁ। সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে? যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে। গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুয়োটাই। আমিতো ভাল কামেই কৰি আছোঁ। এই কামৰ কাৰণে 855 জন শ্বহীদে 860 জন শ্বহীদে জীৱন আহুতি দিয়া নাছিলে নেকি? এই কামটোৰ কাৰণেই